নমস্কাৰ মই দিব্যজ্যোতি দুটা মেইন উদ্দেশ্যৰ কাৰণে এই ভিডিওটো বনোৱা হৈছে প্ৰথমটো হৈছে যে আপোনাৰ লগত এটা ডিসকাশন দ্বিতীয়টো চৰকাৰলৈ এটা আহ্বান তো প্ৰথমতে আমি ডিসকাশনটো কৰো যে আমি সকলোৱে ভাগ্যৱান যে আমি ভাৰতবৰ্ষৰ এখন সূৰ্য উঠা দেশত অসমত আমি সকলো জন্মগ্ৰহণ কৰিছো এই অসমতে ভগৱান শ্ৰী ৰামচন্দ্ৰৰ গুৰু বশিষ্ঠ মুনি ইয়াতে আশ্ৰম আছে ইয়াতে কামাখ্যা ধাম আছে এই অসমতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ মাধৱদেৱে জন্মগ্ৰহণ কৰিছে এই অসমতে জ্যোতিপ্ৰসাদ আগৰৱালা ইত্যাদিকে ধৰি বিষ্ণু ৰাভা ভূপেন হাজৰিকা সকলো জন্মগ্ৰহণ কৰিছে আৰু আমি সকলোৱে লগ পালো জুবিন দাক এতিয়া জুবিন দা বুলি কোৱাৰ লগে লগে সকলোৰে আবেগটো অলপ বেলেগ হৈ যায় আৰু জুবিন দা কেনেকুৱা আছিল যে তেওঁ প্ৰথম কথা যে স্পষ্টবাদী আছিল যিকোনো চৰকাৰকে তেওঁ সিধাকে ক'ব পাৰিছিল তেওঁ হিখিনি শক্তি আছিল আপুনি বা মই গলে তেনেকুৱা আমাৰ শক্তি নাই যে তেনেকুৱা শক্তি নাই কাৰণ শক্তি থাকিলেহে শক্তিৰ ওচৰত ক'ব পাৰি গতিকে জুবিন দাৰ তেনেকুৱা এটা শক্তি আছিল যেটো শক্তিৰ কাৰণে চৰকাৰেও যিয়ে চৰকাৰ নাথাকক চৰকাৰেও তেওঁ উলুটাকে ধৰিবৰ কাৰণে ভয় কৰিছিল বা চিন্তা কৰিছিল আৰু তাৰ ৰিজাল্টটো আমি সকলোৱে দেখিলো যে তেখেতক কিমান মানুহে ভাল পায় আমি সামান্য মিটিং এখন পাতিলে মানুহ গোটাবৰ কাৰণে আমাৰ কিমান চিন্তাৰ বিষয় হৈ পৰে আমি কেতিয়াবা মেল মিটিং যেতিয়া পাতো যে মানুহ হ'বনে নহয় অতিথিজনে বেয়া পায় নেকি সো মানুহ গোটোৱাৰ কাৰণে আমাৰ এটা চিন্তা কথা হৈ পৰে কিন্তু জুবিন দাৰ ক্ষেত্ৰত হেতু সম্পূৰ্ণ উলুটা হ'ল যে চৰকাৰে হয়তো ভাবা নাছিল যে ইমানখিনি মানুহ হ'ব এটো গোটেই বিশ্বৰ ভিতৰত চতুৰ্থ ৰেকৰ্ড কৰিলে তো জুবিন দা আমি এজন প্ৰত্যেক ফ্যামিলিৰে এজন মেম্বাৰ হয় আৰু এই ফ্যামিলিৰ হৃদয়ৰ মেম্বাৰ আমাৰ প্ৰত্যেকজনৰ হৃদয়ত থাকে তো তেনেকুৱা এজন জুবিন দা আমি সকলোৱে পালো গতিকে আমি সকলো ভাগ্যৱান আৰু তেওঁৰ বহুখিনি কলা আমি এটা বাদ্যযন্ত্ৰ বজাবৰ কাৰণে কিছুমানৰ গোটেই জীৱনটো লাগে শিকুতে তেনেকৈ তেওঁ বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ বজাইছিল তেখেতে গায়কৰ কথাটো নকয়ে তেখেত এক্টৰ ডাইৰেক্টৰ গতিকে বিভিন্ন কলাৰে পৰিপূৰ্ণ এজন ব্যক্তি আমি পালো আৰু পাই আজি হেৰুৱালো আৰু তাৰ উচিত তদন্ত লাগে দুই এদিনতে যিখিনি মেছেজ ভাইৰেল হৈছে হোৱাটছএপৰ সেইখিনিৰ ভিত্তিক লৈ মই দুটামান কথা আপোনালোকক ক'ব ওলাইছো প্ৰথম কথা হৈছে যে জুবিন দা যে চাবৰে খুব মন কৰিব কথাটো জুবিন দা যে অসুস্থ তেওঁৰ লগত থকা কিজনেও জানে যোনে ভিডিঅ'ত দেখিছে বা ওচৰত দেখিছে সবে গম পায় যে জুবিন দা অকমান অসুস্থ তো তেনেকুৱা এজন ইমান ইম্পৰ্টেন্ট ব্যক্তি এজন আমাৰ গোটেই জাতিটোৰ কাৰণে ইমান গুৰুত্বপূৰ্ণ ব্যক্তি এজনক তেনেকে যাব দিয়াটো প্ৰথম কথা একেবাৰে উচিত হোৱা নাছিল বাট হৈ গ'ল যেটো হৈ গ'ল হেতুটো আমি কেতিয়াও কৰিব নোৱাৰো তো হেতু উচিত হোৱা নাছিল প্ৰথম যাব দিয়াটো এতিয়া কিছুমানে কৈ আছে যে তেওঁ নিজে যাব খুজিছিল আৰু কিছুমানে কৈছে যে তেওঁ যাব খোজা নাই যিয়ে নহওক তেওঁ নিজে যাব খুজিছে বা তেওঁ যাব খোজা নাই কিন্তু তেওঁ যাব দিয়াটো উচিত হোৱা নাই জুবিন দা কিন্তু বহু আগতে অসমৰ এটা সম্পদ হৈ পৰিছিল ব্যক্তিগত মানুহ নাছিল জুবিন দা এটা অনুষ্ঠান আছিল আৰু সেই অনুষ্ঠান এটা বা অসমৰ সম্পদ এটা ক'ত গৈছে ক'ত নগৈছে কোনো কাৰো খবৰ নাই গ'ল ছিংগাপুৰত সেই মেছেজখিনিত মই স্ক্ৰীনশ্বট লগাই দিম যে তাতে এটা গুৰুত্বপূৰ্ণ কথা লিখিছে যে জুবিন দা মৰিলেই হয় বা জুবিন দা তাতে নহ'লে ইয়াতে হ'ল হয় তো জুবিন দা তাতে ঢুকুৱাত এটা ডাঙৰ ভাল কথা হৈছে কিহৰ কাৰণে ভাল কথা হৈছে বুলি মই কওঁ যদি ইয়াতে ঢুকাল হয় হয়তো এইটো পোহৰত নাহিলে হয় কাৰণ দুইবাৰ তিনিবাৰ তেওঁ এটেক হৈছে হস্পিটেলাইজ হৈছে তাৰ পিছত হস্পিটেলত থকাৰ পিছত ঠিক হৈ যায় তো
তো ইয়াতে যদি ঢুকালে হয় তেতিয়াহ'লে সেইটো এটা স্বাভাৱিক মৃত্যু বুলিয়ে আমি ধৰি ল'লো হয় বা সেইটো পোহৰলৈ হয়তো বা নাহিলে হয় কিন্তু এতিয়া যেতিয়া বাহিৰত গৈ কিনে ঢুকালে তো ঢুকোৱাৰ পিছত যাৰ এইটো ষড়যন্ত্ৰ আছিলে তো তেওঁলোক এতিয়া লাহে লাহে পোহৰলৈ আহিছে সেই মেছেজত পোৱা মতে জুবিনদাৰ মেনেজাৰে বহু টকা আত্মসাৎ কৰিছে আৰু ইয়াৰ উচিত তদন্ত হ'ব লাগে তেনেকুৱা এজন ভাৰতৰ সম্পদ সেই সম্পদগৰাকীক যদি তেনেকে এজন ব্যক্তি আত্মসাৎ কৰে তো তাতকে লাজৰ কথা একো নহয় আৰু দ্বিতীয়তে তেতিয়া কোনো মানুহেই সেফ নহয় ইয়াতে অসমত কোনো মানুহেই সেফ নহয় সেকেন্ড আহিছো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি তেখেতক লৈ আপোনাক লৈ গৌৰৱান্বিত কিয়নো মুখ্যমন্ত্ৰী ডাঙৰীয়াজনক চিনি নোপোৱা মানুহ বৰ্তমান নাই গোটেই ভাৰতত বাহিৰৰ কথা বাৰু নাজানো কিন্তু ভাৰতত বেলেগ সিএম হয়তো আমি চিনি নাপাওঁ বা বেলেগ ষ্টেটতো বেলেগ সিএমক হয়তো নাম বহুত কম সংখ্যক সিএমকে চিনি পায় কিন্তু আমি গৌৰৱ অনুভৱ কৰোঁ যেতিয়া আমি বাহিৰত যাওঁ বা যেতিয়া আমাৰ সিএমৰ কথা সকলোৱে চিনি পায় তেতিয়া উই ফিল ভেৰি প্ৰাউড আৰু অসমৰ সিএমজনেও অসমৰ কাৰণে যথেষ্টখিনি কৰিছে তেওঁ অসমকো যথেষ্ট ভাল পায় এতিয়া কথা হ'ল যে তেওঁৰ সেই অসমৰ ব্যক্তি এজন হেৰুৱাইছে তেওঁ হেৰুৱাইছে আমি সকলোৱে হেৰুৱাইছোঁ এতিয়া যিজন মানুহ পোহৰলৈ আহিছে জুবিনদা সেই হত্যাকাণ্ড বুলিয়ে কৈছোঁ শ্যাম কানু মহন্ত তেওঁ সিএমৰো বহুত ক্লোজ মানুহ এতিয়া এজন সিএমৰ এটা স্বাভাৱিক কথা বহুত মানুহ ক্লোজ হ'ব পাৰে ভাল মানুহ আহে বেয়া মানুহ আহে তেওঁ তো সবকে ভিতৰত গৈ কিনে চাব নোৱাৰে যে এজন ভাল এজন বেয়া তো তেওঁ গোটেই অসমখনৰে সিএম যিহেতু তো সিএম হোৱা হিচাপে তেওঁ সকলো ব্যক্তি ক্লোজ হোৱাটো স্বাভাৱিক কথা কিন্তু এতিয়া আসল কথাটোলৈ মই এজ এ ভাগিন হিচাপে মই মামাক এইটো অনুৰোধ কৰোঁ যে দোষী যোনে হয় সেইটো হয়তো শ্যাম কানু মহন্ত হ'ব পাৰে বা তেখেতৰ মেনেজাৰ হ'ব পাৰে যোনে প্লেনিং কৰি কিনে জুবিনদাক হত্যা কৰিলে সিহঁতক আটাইতকৈ ডাঙৰ শাস্তি প্ৰদান কৰিব লাগে এই স্পষ্টকৈ কোৱা আমি জুবিনদাৰ পৰা শিকিছোঁ জুবিনদা গুচি গ'ল মানে এইটো নহয় যে বাকী সকলো এতিয়া নিমাত হৈ থাকিব জুবিনে আমাক বহু কথা শিকাইছে যে কিতাপ পঢ়া কথা শিকাইছে নলেজ আহৰণ কৰাৰ কথা শিকাইছে স্পষ্টকৈ কথা কোৱাৰ কথা শিকাইছে তো এইটো স্পষ্টকৈ আমি ভাগিন হিচাপে মামাৰ ওচৰত এইটো অনুৰোধ জনাইছোঁ যে যিজনে শাস্তি তেওঁ যাতে উচিত ধৰণৰ শাস্তি পায় এইটো আমাৰ এটা কাঠৰ অনুৰোধ তেওঁ উচিত যাতে শাস্তি পায় আৰু এই শাস্তি সম্পূৰ্ণ নিৰপেক্ষভাৱে যাতে পায় কোনো যাতে সেই তেওঁ হৈ নাটানে তেওঁ যিমানে পাৱাৰফুল নহওক কিয় তেওঁৰ ৰাইজৰ দুখত দুখী আমাৰ সকলোৰে হৃদয়ত তেওঁ আঘাত কৰিছে জুবিনদা গৈছে মানে প্ৰত্যেকজন ব্যক্তিৰ হৃদয় ভাঙি গৈছে গতিকে এইটো অনুৰোধ যাতে সেই ব্যক্তিজনে ফাঁচি হওক বা যি কনষ্টিটিউশ্যন মতে আমাৰ সংবিধান মতে তেওঁ যি শাস্তি পাব লাগে ল মতে তেওঁ যি শাস্তি পাব লাগে সেই শাস্তি যাতে তেখেতে পায় এইখিনিতে আৰু এটা মই কথা আপোনালোকৰ ওচৰত ক'ব ওলাইছোঁ যে আজিৰ দিনত মানুহে মাটিৰ কাৰণে মাৰপিট লাগি যায় মাটিৰ কাৰণে হত্যা পৰ্যন্ত হৈ যায় তো তেনেকুৱা এটা সময়ত জুবিন গাৰ্গৰ অনুৰাগী এজনে জালুকবাৰীত তো এছাম জিতৰ ভিডিঅ'টোতে পালোঁ যে জালুকবাৰীত তেওঁ নিজে মাটি দিব ওলাইছে তো জুবিনদাক কিমান ভাল পায় তো গতিকে তাতে সেইটো তেওঁ ৰাইজৰ সৈতে সেইটো বনাব বিচাৰিছে গতিকে মোৰ ফালৰ পৰা সম্পূৰ্ণ সহযোগ গতিকে আপোনালোকে জনাব যে সেইটোত আপোনাৰ সহযোগ আছেনে নাই কাৰণ গুৱাহাটীত চবৰে জুবিনদা এতিয়া যোৰহাটত ভাবিছে তাতে শৈশৱৰ কালটো জুবিনদাই কটাইছিলে গতিকে সেইটো স্বাভাৱিক তো কাৰণ মই আগতেও কৈছোঁ যে জুবিনদা আমাৰ প্ৰত্যেকৰ হৃদয়ত আছে প্ৰত্যেকে এজন ফেমিলি মেম্বাৰ হিচাপে ভাবোঁ আৰু তাতে তেওঁ শৈশৱটো তাতে কটাইছিলে গতিকে
তেওঁলোকে তাতে ভাবাটো স্বাভাৱিক গতিকে প্ৰত্যেকে নিজে তেনেকৈ ভাবে আৰু গুৱাহাটীৰ কথা এই কাৰণে কৈছোঁ যে গুৱাহাটীখন হৈছে আমাৰ গোটেই অসমৰ এখন মেইন জেগা ৰাজধানী গতিকে ইয়াতে যদি আৰু বাকীবিলাক জেগাতকৈ সচৰাচৰ ৰাজধানীত মানুহ বেছি অহা যোৱা হয় বাহিৰৰ পৰাই হওক বা বিভিন্ন ধৰণৰ মানুহ হওক ইয়াতে অহা যোৱা হয় গতিকে ইয়াতে যদি এটা প্ৰতিমূৰ্তি থাকে জুবিনদাৰ তেতিয়া আমাৰ জুবিনদা গানৰ মাধ্যমেৰেতো থাকিব লগতে তেনেদৰে তেওঁ যদি ষ্টেজতো আমি দেখা পাওঁ তেতিয়াহ'লে সদায় যেনেকৈ আমি ভূপেন হাজৰিকাদেৱক অহা যোৱা কৰিলে সেইফালে দেখা পাওঁ জুবিনদা তেতিয়া আমাৰ মাজতে আমি দেখা পাম তো সেইটো কাৰণে তাত ৰখাটো খুবেই প্ৰয়োজন গুৱাহাটীৰ এডোখৰ ঠাইত আৰু সেইফালে হ'লে অকণমান গতিকে ইয়াতে হ'লে এইটো গতিকে গুৱাহাটীত তেনেকৈ থকাটো এটা খুব প্ৰয়োজন অনুভৱ কৰোঁ বাকী মামাৰ ওচৰত এইটো আকৌ কাটৰ অনুৰোধ যাতে সেই দোষীজনে আটাইতকৈ ডাঙৰ শাস্তিটো পায় আৰু এইটো আপোনাৰ ভাগিনৰ এটা অনুৰোধ হিচাপে ল'ব এটা দাবী হিচাপে ল'ব পাৰে অনুৰোধ হিচাপে ল'ব পাৰে মুঠৰ ওপৰত এইটো আপোনাৰ ওপৰত বিশ্বাস আছে মামাৰ ওপৰত বিশ্বাস আছে যে সেই শাস্তি সেই কালপ্ৰিত যোনে নহওক সিহঁতে যাতে আটাইতকৈ ডাঙৰ শাস্তি পায় ধন্যবাদ